ডিসক্লেইমাৰ অসমীয়াত কি কয় নাজানো ডিসক্লেইমাৰে লিখিছোঁ সেইকাৰণে ভিডিঅ'টো অকল এণ্টাৰটেইনমেণ্ট বা ধেমালিৰ কাৰণে বনোৱা হৈছে কোনেও যাতে গাত পাতি নলয় ধন্যবাদ বন্দনাক 320 টকাত দা বিক্ৰী কৰা ইমৰান আনচাৰীক আটক এই বুলি ফেচবুকত মই এটা পোষ্ট পালোঁ এতিয়া পোষ্টটো চাই মই বোলো কমেণ্টত এবাৰ চকু ফুৰাই চাওঁ কিনো হৈছে কি হোৱা নাই কোনে কাক কি কমেণ্ট কৰিছে মোৰ লগতে আপোনালোককো দেখাওঁ কোনে কি কমেণ্ট কৰিছে ফৰ সেফটিৰ কাৰণে নামকেইটা কৈ দিম কিন্তু ফটোটো নেদেখাওঁ তো প্ৰথম কমেণ্ট কৰিছে নামি কলিতাই পাগল হ'ল তাৰপিছত কৈছে কছিমুদ্দিন আহমেদ গ্ৰেপ্তাৰ কিয় নকৰিব তেওঁ মুছলমান হয় যে দম আছে যদি ফ্ৰিজ দোকানী প্লাছ কোম্পানীৰ মালিককো ধৰি দেখাওক অসম আৰক্ষী ই আকৌ মাজত মুছলমান সোমোৱালে বাৰু যি নহওক বাৰু নেক্সট কমেণ্ট পঢ়োঁ পবিত্ৰ নাথে লিখিছে সীমাৰ বাহিৰত গৈছেগৈ প্ৰিয়া বৰাই লিখিছে দাখনৰ লোহা কোনটো কাৰখানাত বনাইছিল পশ্চিম বংগৰ দুৰ্গাপুৰ যদি হয় কাৰখানাৰ মালিকৰ লগতে মমতা বেনাৰ্জীকো অনুসন্ধানৰ আওতাত আনিব লাগে চৰকাৰে শংকৰে লিখিছে তহঁতৰ এইবোৰ নিউজ চাওঁতে মোৰ ভিতৰত সোমাই থকা বেয়া গালিকেইটাই মোক বাৰে বাৰে সোধে মে আই কাম ইন ছাৰ জাহ্নৱী ডেকাই লিখিছে যিখিনি ঠাইত পেলাইছিল মাটিৰ মালিককো ধৰিব লাগে আজিয়া ৰহমানে লিখিছে প্ৰথমে বেল্লা মাৰি তাৰপিছত গাৰুটোহে হত্যাকাৰী আছিল তাৰপিছতহে দাখন তাৰপিছত ফ্ৰিজ তাৰপিছত পলিথিন কম্বল ৰছী এই সকলোবোৰ বস্তু মালিকক আইনৰ আওতাত আনক ৰ'ব আৰু লিখিছে লাষ্টত বাপেৰৰ মূৰডাল কৰি আছ বজাৰত মানুহে এতিয়া গ্ৰাহকক সুধিহে বস্তু বিকিব আকাশ দত্তই লিখিছে অসমৰ ৰাইজে আজিৰ পৰা দোকানত ৰছী নিকিনিব মানুহ ভাবিব পাৰে কিজানি ফাঁচি লগাবলৈ লৈ যাব পাৰে ৰছীয়ে নেবেচা হ'ব পল্লৱী বৰুৱাই লিখিছে দাখন বিক্ৰী কৰোঁতে সেই মানুহজনে কৈছিল নেকি যা মানুহ কাটগে বুলি সেইটোৱে এটা বস্তু কিনিব গৈছে কি কৰিব কি নকৰিব এতিয়া দাখন আপুনি কিনিব যাব আপুনি সুধিব নেকি কি কৰিব দাখনে সি ক'লেই যেনিবা মই গছ কাটিম সি আহি যদি মানুহ কাটেহি আপুনি কি কৰিব পাৰিব এই তেনেকুৱা নিচিনা কথা চৰকাৰে কিয় ধৰিছে কিবা ক্লু ওলাবও ধৰিব পাৰে তাৰ বিষয়ে চৰকাৰে গম পাব বাৰু যি নহওক মই এণ্টাৰটেইনমেণ্টৰ কাৰণেহে বনালোঁ শুনি কমেণ্টকেইটা ভাল লাগিলে হাঁহি উঠিলে সেইটো কাৰণে বনালোঁ বেয়া নাপায় যেতিয়া কোনেও